শ্ৰদ্ধাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ অমৰ সৃষ্টি মৰমৰ দেউতা শিশু তথা কিশোৰ উপন্যাসখনিৰ ঘটনাৰাজি আৰু শিক্ষাখিনিৰ বৰ্তমান সময়ৰ বস্তুবাদী সমাজতো প্ৰাসংগিকতাৰ প্ৰয়োজনবোধ কৰি মনোৰঞ্জনৰ মাধ্যমেৰে পাঠক আৰু শ্ৰোতাৰ মাজত তুলি ধৰাৰ এয়া এক আন্তৰিক পৰীক্ষামূলক প্ৰচেষ্টাহে মাথো। এই প্ৰকল্পত জড়িত কোনো ব্যক্তিৰে এই প্ৰকল্পৰ আঁৰত আৰ্থিক তথা ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য জড়িত হৈ থকা নাই। হাতৰ আঙুলি বিলাহী পৃথিৱী সৰলতা পানী দিলা হাঁহিৰে ঢাকি ৰাখি হেওলোকক বোলে আপুনি আমাৰ ঘৰৰ ওচৰৰ পাণ দোকানী গণেশক মাতি আনিবলৈ পঠাইছিল। পঠাইছিলো। মইহে কলো বোলো গণেশ এতিয়া যাব নালাগে, ময়ে যাওঁ বোলা। কনকে কলে, কিয় লৰাটোৰ ঠেং তুমি ভাঙিলা নেকি? কথাষাৰ কৈ দত্তই হো হোকৈ হাঁহিবলৈ ধৰিলে। অকণমান পাছত তেওঁ হাঁহিটো বন্ধ কৰি চিপাহী দুজনক কলে, তোমালোক যোৱা। চিপাহী দুজন আঁতৰি যোৱাৰ পাছত কনকে আচল কথাটো আৰম্ভ কৰিলে। সি কলে, কালি ৰাতিৰ ঘটনাটোৰ কথা মই শুনিছো। মই গণেশৰ লগত কথাও পাতিছো, অইন দুজনমান মানুহৰ লগতো কথা পাতিছো। গণেশৰ দোকানৰ ওচৰতে ঘটনাটো ঘটিল কাৰণে আৰু ঘটনাটো ঘটাৰ অলপ আগলৈকে সি সেইখিনিত আছিল কাৰণে কোনোবাই তাক জগৰীয়া কৰিছে। কিন্তু মই তাক যোৱা 2 বছৰে সেই দোকানখন পতাৰে পৰা দেখি আহিছো। সি জগৰীয়া বোলা কথাটো মই বিশ্বাস নকৰো। বিজয় দত্তই চকীখনত আউজি বহি হাঁহি হাঁহি কলে, তুমি বিশ্বাস নকৰা বুজিলো। পিছে ইমান দিনে পুলিচৰ চাকৰি কৰি যি বুজিলো, ওপৰে ওপৰে চাই মানুহৰ চৰিত্ৰ বুজা বৰ টান। বুজিছা ডেকা ল'ৰা, ভিতৰি ভিতৰি মহা বদমাছ মানুহ একোটাও বাহিৰত যিহে নিমাখিত। সেইটো হয়, পিছে মই গণেশক ওপৰে ওপৰে চোৱা নাই। মই যি কৈছো ভালদৰে বিচাৰ কৰিহে কৈছো। কনকে কলে, ভাল বাৰু, তুমি জনা বুজা ল'ৰা। তোমাৰ কথাখিনি মনত ৰাখিম। আমিও খা খবৰ কৰি তাক সুধি পুছি কি পাওঁ চাওঁ। কনকে কলে, চাওক বাৰু, কিন্তু তাক এতিয়াই থানালৈ ধৰাই নানিব। মানুহবিলাকে বুবু বাবা কৰিছে কাৰণে সি মনত বৰ দুখ পাইছে। তাতে তাক থানালৈ ধৰাই আনিলে কথাটো গোটেইখনতে ফাটি ফুটি যাব আৰু সি মুখ উলিয়াব নোৱাৰা হ'ব। মই আপোনাক সেইটো অনুৰোধ কৰিবলৈহে আহিছো। বাৰু চাওঁচোন, আমাৰ কামটো আমি কৰিবই লাগিব আৰু আমাৰ কামৰো এটা নিজা ধৰণ আছে নহয়। চাওঁচোন কি কৰিব পাৰো। দত্তই কলে। কনক যাবলৈ বুলি থিয় হল। হঠাতে কিবা এটা মনত পৰাৰ নিচিনাকৈ সি সুধিলে, হেৰি নহয়, কোনোবাই গণেশৰ নাম ধৰি থানাত এজাহাৰ দিছে নেকি? তাৰ ওপৰত সন্দেহ হয় বুলি লিখিছে। কোনে? এজাহাৰ কোনে দিছে? বিজয় দত্তই কলে, ধনঞ্জয় শৰ্মাই দিছে। কনকে নামটো শুনি অকণমান সময় মনে মনে ৰল। ধনঞ্জয় শৰ্মাক সি চিনি পায়। তেওঁ এজন নাম কৰা ঠিকাদাৰ, ধনী মানুহ। কিন্তু মানুহজনৰ মতিগতি কনকে ভাল নাপায়। সি সুধিলে, কিন্তু ধনঞ্জয় শৰ্মাই এজাহাৰ দিবলগীয়া হ'ল কিয়? বিজয় দত্তই কলে, তেওঁৰ পুতেকটো বিপুল বোলা ল'ৰাটোৰ বন্ধু। বিপুলতৰ ঘৰৰ মানুহবোৰৰ কাৰো গাত হুচ নোহোৱা হৈছে। তাতে ল'ৰাটোৰ মাকৰ বাহিৰে ঘৰখনত ডাঙৰ মানুহ কোনো নাই। ঘটনাটোৰ সময়ত শৰ্মাৰ ল'ৰাটো তাতেই আছিল। সেইকাৰণে তেওঁৱে এজাহাৰখন দিছে। অলপ সময় মনে মনে থিয় হৈ থাকি, ভাল, আহো বুলি কনক কোঠালিটোৰ পৰা ওলাই আহিল। বাৰান্দাত সি আকৌ অলপ সময় থিয় হৈ থাকিল। তাৰ মনটোত বৰ অশান্তি লাগিল। সি যি বুজিলে গণেশৰ গাত যে দুখ নাই, সেই কথাটো অচি ডাঙৰীয়াই বিশ্বাস কৰা নাই। তেওঁ তাক আমনি কৰিবই হবলা।
কিন্তু গণেশৰ নিচিনা দুখীয়া নিৰ্দোষী পাণ দোকানী এটাক পুলিচে কিয় আমনি কৰিব? কনকৰ খং উঠি গ'ল। থানাখনৰ চৌহদৰ ভিতৰতে আৰু এটা অফিচ ঘৰ আছে। সেইটোত পুলিচৰ চোৰাংচোৱা বিভাগৰ মানুহখিনি বহে। কনকৰ মনত পৰিল তাতে নিকুঞ্জয় চাকৰি কৰে। নিকুঞ্জয় কনকতকৈ 2 শ্ৰেণী ওপৰত পঢ়িছিল, কিন্তু কনকৰ লগত তাৰ সম্পৰ্কটো বন্ধুৰ নিচিনা আছিল। কনকে নিকুঞ্জক বিচাৰি সেইটো অফিচলৈ গ'ল। নিকুঞ্জ অফিচতে আছিল। কনকে তাক গোটেই কথাখিনি ভাঙি পাতি ক'লে। তাৰ পাছত ক'লে, মোৰ কথা হ'ল দোষ নথকা মানুহ এটা লতি ঘটি হ'ব নালাগে। বাৰু নিকুঞ্জ, পুলিচে যি কৰে কৰিব, কিন্তু চাকৰিত নতুনকৈ সোমাই তুমি CID হৈছা। এই ঘটনাত আচলতে কোন দোষী সেইটো উলিয়াবলৈ তোমাৰ মন নাযায়নে? চাকৰি হিচাপে নহ'লেও এটা চখ হিচাপে তুমি এই ঘটনাটোৰ দোষীজনক উলিয়াবলৈ চেষ্টা কৰিব নোৱাৰানে? অলপ সময় কথা বতৰা পাতি নিকুঞ্জয় মেজত ঢকা এটা মাৰি ক'লে, ঠিক আছে, মই তোমাক কথা দিলোঁ। অফিচৰ পৰা মোক কোনেও নক'লেও মই নিজৰ ফালৰ পৰা অনুসন্ধান কৰি এই ঘটনাৰ দোষীজনক বিচাৰি উলিয়ামেই। কনকে ক'লে, ময়ো তোমাৰ লগত থাকিম। তুমি মোক যি কৰিবলৈ কোৱা তাকে কৰিম। ঠিক আছে, বোলাচোন এতিয়া হস্পিটেলৰ পৰা আহোঁগৈ। নিকুঞ্জ বহাৰ পৰা উঠিল। বোলা বুলি কনকো উঠিল। নিকুঞ্জ আৰু কনক হস্পিটেললৈ আহিল। সিহঁতে বিপুলক চালে, তাৰ মাক আৰু দেউতাকৰ লগত কথা পাতিলে আৰু তাৰ পাছত ডক্টৰ অৰবিন্দ চৌধুৰীকো লগ ধৰিলে। দুয়ো নিজৰ পৰিচয় দিয়াৰ পাছত নিকুঞ্জয় ডাক্তৰক সুধিলে, ল'ৰাটোক কিহেৰে মাৰিলে আপোনালোকে ধৰিব পাৰিছেনে? আমাৰ হিচাপত বাঁহৰ লাঠিৰে মাৰিছে। ডাক্তৰে ক'লে। হাড় ভাগিছে নেকি? নিকুঞ্জয় সুধিলে। ডাক্তৰে মূৰ দুপিয়ালে। ভাল হ'বতো? নিকুঞ্জয় আকৌ সুধিলে। ডাক্তৰে নিকুঞ্জৰ চকুলৈ চালে। অকণমান সময় চাই থাকিতেও হঠাতে সুধিলে, আপোনাক মই আগতেও লগ পাইছোঁ। আপুনি ঘটনাটোৰ এনকুৱাৰী কৰিব নেকি? নিকুঞ্জৰ পোনে পোনে সঁচা কথা ক'বলৈ মন নগ'ল। সি হেহু নেহুকৈ ক'লে, এনকুৱাৰী মানে ঠিক এনকুৱাৰী নহয়, কিন্তু মোৰ কেনেকৈ কি হ'ল ঘটনাটো জানিবৰ মন গৈছে। ডাক্তৰে মিচিকীয়া হাঁহি এটা মাৰি ক'লে, আপোনালোকৰ জানিবলৈ মন যোৱা মানে এনকুৱাৰী কৰা নহয় জানো? কৰক, ভালেই হ'ব। কিন্তু আপুনি যদি এবাৰ মোক অকলে লগ ধৰে তেনেহ'লে ভাল হয়। এই বিষয়ে মোৰ দুটামান কথা ক'বলগীয়া আছে।